নমস্কাৰ। এইখন গুৱাহাটী মহানগৰীৰ ভঙাগড় চিকিৎসা মহাবিদ্যালয়। এইখনক চৰক নৰক যমৰ নগৰী বোলে। ইয়ালৈ কোনো সুস্থ মানুহ বিনা কাৰণে নাহে। আহে মাথো গৰ্ভৱতী মহিলাৰ, আহিব লগা নৱজাতক শিশু, তাৰ বাহিৰে বেমাৰ আজাৰ ৰোগীৰ লগত ৰখীয়া পৰীয়া যন্ত্ৰণাত ভোগা মানুহে প্ৰৱেশ কৰে। ইয়াত বহু ধৰণৰ মানুহ প্ৰৱেশ হয় যদিও বিশেষতে দুগৰাকীৰ মাজতে আশা ভৰসা এজন মানুহৰূপী ঈশ্বৰ মানে ডাক্তৰ আৰু আনজন দানৱৰূপী শিষ্য মানে ৰোগীয়া। দুয়োজনৰ মাজত ভৰসা ৰাখিয়ে এই চিকিৎসালয়বোৰ চলি থাকে। ইয়াত কোনোবা জন্ম হয়, কোনোবা মৃত্যু হয় আৰু আন কোনোবাই ৰোগৰ পৰা সুস্থ হৈ পুনৰ জন্ম পায়। আশা ভৰসা যন্ত্ৰণাৰ মাজতে চিকিৎসালয়বোৰ চলি থাকে। ইয়াত কোনোবা জন্ম হয় আৰু আন কোনোবাই পুনৰ জন্ম পায়। মানুহৰ নানা ধৰণৰ বেমাৰ আজাৰ লৈ চিকিৎসালয়লৈ আহে। কিছুমান ৰোগী ভাল হৈ সুস্থ শৰীৰে ঘৰলৈ ফিৰি যায় আৰু কিছুমানে ইয়াতেই প্ৰাণত্যাগ কৰে। বিশ্বাস অবিশ্বাস সান্তনাৰ মাজতে মানৱ দানৱ কবিৰাজীৰ বৈদ্য ঔষধ পাতি হৈ থাকে। যদি বেমাৰে ঔষধে মিলে ৰোগী বাচিল, যদি নিমিলিল ৰোগী মৰিল। এই ৰোগ আৰু ঔষধ চিনি মিলোৱাজনকে ডাক্তৰ বোলে। যেতিয়া ৰোগীজন সুস্থ হৈ উঠিব তেতিয়া ডাক্তৰ মহান হয়, নহ'লে দালাল আখ্যা দিয়ে। অৱশ্যে কথাটো নোহোৱা নহয়। মাথো 10% মেধাৱী ছাত্ৰ ছাত্ৰীয়েহে নিজৰ যোগ্যতাৰ অনুযায়ী চিকিৎসক হ'ব পাৰে। বাকী 90% ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃ ধন বা ক্ষমতাৰ জোৰত চাকৰি পায়। যিসকলে বিনা শ্ৰমেৰে পায় সেইসকলে জীৱনৰ দুখ কষ্টৰ কথা কি বুজিব। বৰ্তমান যুগত সকলো যন্ত্ৰপাতিয়ে ৰোগৰ সংকেত দিয়ে। তাকে চাই ডাক্তৰে ৰোগ আৰু ঔষধ মিলাই দিয়ে। তাতো ঔষধ ভুলবশতঃ ৰোগীৰ মৃত্যু হোৱা দেখা যায়। এনেকুৱা বহুত কাহিনী আছে। কিছুমান ৰোগীৰো ভুল নথকা নহয়। ঔষধৰ লগতে নিজেও শাৰীৰিক শ্ৰম বা ব্যায়াম কৰি নিজক সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব লাগে। বৰ্তমান ৰোগতকৈ দুৰ্ঘটনাহে বেছি হয়। জৰুৰীকালীন বিভাগত অটপালি কৰি গাড়ী মটৰ চাইকেল চলোৱাৰ দুৰ্ঘটনাহে বেছি। তাকে লৈ হুলস্থুলীয়া পৰিৱেশ হৈ থাকে। কম বয়সতে ফূৰ্তি আনন্দত মতলীয়া হৈ মজা কৰোঁতে বাইকে বাই বাই দি অকালতে বিদায় দিয়ে। যোৱাজনৰ লগতে থকাসকলৰ কিমান যে বেদনাদায়ক হয় তাক এবাৰো নভবাৰ বাবে এনে হয়। অৱশ্যে বিপদ কাকো সুধি নাহে, তথাপি সাৱধান হোৱা উচিত। ধন্যবাদ।